যাবলৈ ওলালোঁ অৰুণাচল, ওদালগুৰি আৰু ভৈৰৱকুণ্ডৰ ফালেৰে। ভৈৰৱকুণ্ডৰ ফালে যোৱা ৰাস্তাটোত ইমানেই যে কৃষ্ণচূড়া আৰু ৰাধাচূড়া ফুল আছে, দেখিলেই মনটো ভাল লাগি যায়। ভৈৰৱকুণ্ডৰ পৰা অলপ আগলৈ গৈ এফালে ভূটান যোৱা ৰাস্তা, আনফালে আকৌ অৰুণাচল। আগতে এই ৰাস্তা পদূলিবোৰ বৰ ভাল নাছিল, আজিকালি নতুনকৈ বনালে। অৰুণাচল বৰ্ডাৰত সোমোৱাৰ আগতে পাৰ্মিট লৈছোঁ নে নাই চেক কৰে। সেইকাৰণে আমি অলপ সময় ৰৈ পাৰ্মিট চেক কৰালোঁ। তাৰ অলপ আগুৱাই গৈ যেতিয়া আমি ওপৰলৈ উঠোঁ, তাৰে কাষতে এখন নৈ, আনফালে আকৌ পাহাৰ। দেখিবলৈ যে কিমান মনোমোহা। মনত পৰেনে আমি সেই সৰুতে অঁকা পাহাৰখন? স্কুলতে হওক বা ঘৰতে হওক, যেতিয়া আমাক বহিবলৈ কৈ ছবি আঁকিবলৈ দিয়ে, আমি প্ৰথমতে ছবি আঁকো এখন পাহাৰ, এখন নৈ, ৩-৪ডালমান গছ আৰু লগতে ৩-৪টামান চৰাই। আৰু এটা থাকিল লগতে সূৰ্যটো। ভাল লাগিছিল সেই দিনবোৰ, নহয়নে? এতিয়া যেতিয়া পাহাৰত ফুৰিব যাওঁ বা যোৱা হয়, তেতিয়া এই সোণালী দিনবোৰ বৰ মনত পৰে। আমি আহি খালেকটাং পাৰ হ'লোঁ। মই আকৌ ফুৰিবলৈ গ'লে ৰাস্তাৰ সৌন্দৰ্য উপভোগ কৰি বৰ ভাল পাওঁ। আকৌ আমি আহি টেনজিং গাঁও পালোহি। তাতে ভাবিলোঁ কিবা এটা খাওঁ। সেই ভাবি অলপ সময় ৰৈ তাতে আমি অলপ কিবা খালোঁ। এয়া দেখিছেনে, ইমান কষ্ট। তেওঁলোকে খেতি কৰিবলৈ হ'লেও বহু কষ্ট কৰিব লাগে। মই ভাবি আছিলোঁ আজিচোন বৰষুণে নাই, কিন্তু অলপ আগুৱাই যোৱাৰ লগে লগে হঠাতে আৰম্ভ হ'ল বৰষুণ। সাগৰ ৰঙে ৰখে মৰম দিকুলা, মনে মনে কানে কানে অনামিকা অনামিকা, তুমি মোক তোমাকে লৈ মোৰ নতুন আশাবোৰ। বৰষুণ দিয়াৰ লগে লগে আকৌ আকাশখন, পাহাৰখন ইমান মনোমোহা হৈ উঠিল। বৰষুণত পাহাৰত গাড়ী চলাবলৈ অসুবিধা, বেলেগ মানুহৰ বাবে বহু বেছি অসুবিধা হয়। যিসকল পাহাৰত গাড়ী চলায় তেওঁলোকৰ কাৰণে বেছি অসুবিধা নহয়। সেইকাৰণে আমি লাহে লাহে আগুৱাই আহিছোঁ। ভাবকচোন, ভৈয়ামত যিসকলে বাস কৰে তেওঁলোক আৰু পাহাৰত যিসকলে বাস কৰে তেওঁলোক, দুয়োৰে কষ্টবোৰ বৰ বেলেগ বেলেগ। তেওঁলোকে বহুত দূৰ দূৰ খোজকাঢ়ি চলাচল কৰিব লগা হয়। যদি কিবা বস্তু আনিব লগা হয়, তেওঁলোকৰ ঘৰ যদি পাহাৰৰ তলত, তেওঁলোকে পিঠিত লৈয়ে তললৈ যাব লগা হয়।
অলপ দূৰ আহিয়ে আমি চেৰগাঁও পালোহি। ইয়াত আকৌ আপেলৰ বাগান আছে। কিন্তু এতিয়া আপেলৰ ছিজন নহয় কাৰণে আমি বাগানত নোসোমালোঁ। তাতে আকৌ বৰষুণো, গাড়ীৰ পৰা নমা নহ'ল। লগে লগে আমি ঘূৰি ৰূপাৰ ফালে আগবাঢ়িলোঁ। ইয়াৰ পাছৰখিনি আন এটা ব্লগত দেখাম। আমি কি কৰিলোঁ, ক'লৈ গ'লোঁ। এতিয়ালৈ আহিছোঁ।